স্টিক ফাইল প্লাষ্টিকটো তেওঁলোকে একচেপ্ট নকৰে তেওঁলোকে স্টিক ফাইল নাৰাখে তেওঁলোকে অনলি এই পেজটো ৰাখিব এনেকুৱাকে এইখন যেনেকুৱা আছে ইগনো ফাৰ্ষ্ট পেজটো আপোনালোকৰ নাম আছে এনৰোলমেণ্ট নাম্বাৰ আছে কোৰ্স টাইটেল এনেকুৱাকে আপোনালোকে এইখন ডাউনলোড কৰিব পাৰিব যিখন একদম ফাৰ্ষ্ট পেজটো থাকে তাৰপিছত এছাইনমেণ্টৰ লগত আৰু আপোনালোকে এইখন লাগিব আইডিখন লাগিব আপোনালোকৰ ষ্টুডেণ্ট আইডিখন আপোনালোকে মানে এছাইনমেণ্টৰ লগত জইন কৰি দিব লাগিব আৰু কুৱেশ্যন পেপাৰখন আৰু এইখন আছে কুৱেশ্যন পেপাৰ তাৰপিছত আপোনালোকৰ যিখিনি এছাইনমেণ্ট লিখা আছে সেইখিনি এই তিনিটা পেজ লাগিব প্ৰথমতে ফ্ৰণ্ট পেজটো তাৰপিছত আপোনালোকৰ ষ্টুডেণ্ট আইডিটো আৰু তাৰপিছত আহিব আপোনালোকৰ কুৱেশ্যন পেপাৰখন হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে নিশ্চয় মোৰ হাতত এই দুটা ফাইল দেখা পাইছে এই দুটা ফাইল এই ফাইল দুটাৰ বিষয়ে আপোনালোকক মই আজি এই বিষয়ে পুৰা এক্সপ্লেইনলি কম মানে এই দুটা ফাইলৰ বিষয়ে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে যিসকলে ইগনোত এম.কম বা এম.এছ.চি কিবা নাম লগাইছে যিসকলে ইগনোত বৰ্তমান সময়ত ষ্টাডি কৰি আছে যিসকলে 2022ত নাম লগাইছে 2023ত নাম লগাইছে সকলোবিলাকৰ কথা ক'ম বাৰু এছাইনমেণ্টৰ কথা আপোনালোকে নিশ্চয় গম পাইছে বৰ্তমান এছাইনমেণ্ট যিহেতু জমা লৈ আছে কেইদিনমান পিছত এক্সাম আৰম্ভ হ'ব আৰু এতিয়া বৰ্তমান এক্সামৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে গতিকে যিসকলে এতিয়ালৈকে এছাইনমেণ্ট ছাবমিট কৰা নাই সেয়া চাওক এছাইনমেণ্ট আপোনালোকৰ কাৰণে এছাইনমেণ্টৰ কথা কৈ দিওঁ এনেকুৱাকৈ ষ্টিক ফাইল যিটো দেখা পাইছে এই দুখন এনেকুৱাকৈ আপোনালোকে বনাই লৈ যাব আপোনালোকে টেপ মাৰে কিবা কৰে চিলাই লৈ যায় সেইটো আপোনালোকৰ কথা আৰু এইটো ষ্টিক ফাইল প্লাষ্টিকটো তেওঁলোকে একচেপ্ট নকৰে তেওঁলোকে ষ্টিক ফাইল নাৰাখে তেওঁলোকে অনলি এই পেজটো ৰাখিব এনেকুৱাকৈ যেনেকৈ আছে আপোনালোকে যদি এইফালে ছাইডৰ ফালে যদি কিবা প্লাষ্টিকেৰে কিবা মাৰি দিয়ে বা আপোনালোকে চিলাই কৰি দিয়ে ষ্টেপল মাৰি দিয়ে সেইটো আপোনালোকৰ কথা যাতে কাগজখন ওলাই নাযায় তেনেকৈ আপোনালোকে ব্যৱস্থা কৰিব ষ্টিক ফাইল তেওঁলোকে একচেপ্ট নকৰে ষ্টিক ফাইল আপোনালোকে কিনা কোনো প্ৰয়োজন নাই আপোনালোকে এনেই পইচা খৰচ কৰি এটা ষ্টিক ফাইলত 10 টকা 12 টকা খৰচ কৰি ষ্টিক ফাইল কিনা কোনো প্ৰয়োজন নাই ষ্টিক ফাইল আমি কিনি লৈ গৈছিলোঁ এনেকুৱাকৈ ষ্টিক ফাইল ছাবমিট তেওঁলোকে কৰা নাই তেওঁলোকে একচেপ্ট কৰা নাই তেওঁলোকে অনলি এইটো বহি ৰাখিছে অনলি এনেকুৱাকৈ যিটো বনাইছে সেইটো ৰাখিছে আৰু আপোনালোকে কি কৰিব এইটো দেখা পাইছে এইখন যেনেকুৱা আছে ইগনো ফাৰ্ষ্ট পেজটো আপোনালোকৰ নাম আছে এনৰোলমেণ্ট নাম্বাৰ আছে কোৰ্স টাইটেল এনেকুৱাকৈ আপোনালোকে এইখন ডাউনলোড কৰিব পাৰিব যিখন একদম ফাৰ্ষ্ট পেজটো থাকে তাৰপিছত এছাইনমেণ্টৰ লগত আৰু আপোনালোকে এইখন লাগিব আইডিখন লাগিব আপোনালোকৰ ষ্টুডেণ্ট আইডিখন আপোনালোকে মানে এছাইনমেণ্টৰ লগত জইন কৰি দিব লাগিব আৰু কুৱেশ্যন পেপাৰখন আৰু এইখন আছে কুৱেশ্যন পেপাৰ তাৰপিছত আপোনালোকৰ যিখিনি এছাইনমেণ্ট লিখা আছে সেইখিনি এই তিনিটা পেজ লাগিব প্ৰথমতে ফ্ৰণ্ট পেজটো তাৰপিছত আপোনালোকৰ ষ্টুডেণ্ট আইডিটো আৰু তাৰপিছত আহিব আপোনালোকৰ কুৱেশ্যন পেপাৰখন যিটো ছাবজেক্ট সেইটো কুৱেশ্যন পেপাৰখন লাগিব গতিকে এইখিনি আছিলে যিহেতু মই আৰু মোৰ লগৰ কেইটামানে আমি একেলগে এডমিশ্যন লৈছিলোঁ 2022ৰ জুন জুলাই তেতিয়া এডমিশ্যন লৈছিলোঁ গতিকে জুন জুলাই যেতিয়া এডমিশ্যন লওঁ তেতিয়া আমি ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামটো ডিচেম্বৰ মানত দিব লাগে কিন্তু আমি ডিচেম্বৰত পৰীক্ষা নিদিলোঁ আৰু এছাইনমেণ্টো নিদিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দুইটা একেলগে এক্সাম দিম বুলি আমি পৰীক্ষাটো নিদিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰৰ আৰু লগতে এছাইনমেণ্টো নিদিলোঁ এতিয়া যাৰ কাৰণে আমি বৰ্তমান সময়ত দুটা ছেমিষ্টাৰৰ এছাইনমেণ্ট দিব লগা হৈছে আৰু পৰীক্ষা আমি একেলগে দুটা দিব লাগিব দুটা মানে 8টা ছাবজেক্টৰ পৰীক্ষা দিব লাগিব দুটা ছেমিষ্টাৰৰ আমি দুইটা একেলগে কৰি লৈ গ'লোঁ কিন্তু এটা প্ৰব্লেম হ'ল যে আমি তাতে যাই গম পালোঁ তাতে যাই তেওঁলোকে ক'লে যে সেইটো আমি এনৰোল আছিলোঁ 2022ত কিন্তু সেইকাৰণে আমি 2022ৰখন কৰি লৈ গৈছিলোঁ কিন্তু তেওঁলোকে একচেপ্ট নকৰিলে 2022খন আমাক 2023ৰখন কৰিব দিছে আমি ৰিজিয়নেল চেণ্টাৰত আমি ফোন কৰি সুধিছিলোঁ যে আমি 2022ৰ কৰিম নে 2023ৰ কৰিম তেওঁলোকে ক'লে 2022ৰ কৰিব বুলি যাৰ কাৰণে আমি 2022ৰ কৰি লৈ গ'লোঁ আমি 7টা নে 8টা ষ্টুডেণ্ট আছিলোঁ প্ৰায় আমাৰ লগৰ কেইজন আমি এতিয়া বৰ্তমান সময়ত এছাইনমেণ্টটো কৰিলোঁ মানে যেহেতু ছেকেণ্ড ছেমিষ্টাৰ এক্সাম দিব লাগিব গতিকে ছেকেণ্ড ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ দুইটা আমি মানে এছাইনমেণ্ট কৰিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ যিটো এডমিশ্যন আমি এনৰোলমেণ্ট হৈছিলোঁ 2022ত গতিকে আমি 2022ৰ কুৱেশ্যন পেপাৰখনে আমি এছাইনমেণ্ট কৰিলোঁ কিন্তু তাতে জমা দিব যাওঁতে তেওঁলোকে ক'লে 2023খন ছাবমিট কৰিব লাগিব আমি এনৰোলমেণ্ট হৈছোঁ যদিও 22ত হৈছোঁ যিহেতু 22ৰ ছেশ্যনটো গুচি গ'ল গতিকে আমি 2023ৰ মানে এছাইনমেণ্ট কৰিব লাগিব গতিকে আপোনালোককো জনাই দিছোঁ যিসকলে যদি কোনোবাই ভুল কৰিছে তেনেহ'লে এতিয়াই শুধৰাই লোৱা 2022ৰখন তেওঁলোকে একচেপ্ট নকৰে কিন্তু আপোনালোকে যদি 2022ত এনৰোলমেণ্ট হৈছিলে তেনেহ'লে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ যদি এতিয়ালৈকে এছাইনমেণ্ট ছাবমিট কৰা নাই তেনেহ'লে আপোনালোকে 2022ৰ যদি এছাইনমেণ্ট ছাবমিট কৰে তেনেহ'লে তেওঁলোকে একচেপ্ট নকৰে আপোনালোকে কৰিব লাগিব 2023ৰ আমি সেইকাৰণে যোৱাকালি গৈছিলোঁ যোৱাকালি যাই আমি ঘূৰি আহিব লগা হৈছে আমি ছেকেণ্ড ছেমিষ্টাৰখন আমাৰ ছাবমিট হ'ল সেইখন তেওঁলোকে একচেপ্ট কৰি আছে যিহেতু এখন 2022 আছিলে কিন্তু আমি 2022 ফাৰ্ষ্ট ছেমিষ্টাৰখন আমি 2022 কৰাৰ কাৰণে তেওঁলোকে একচেপ্ট নকৰে বুলি ক'লে মানে তাতে যিজন মানে মানুহ আছিলে তেওঁ কৈছে যে এইখন ছাবমিট মানে আমি একচেপ্ট নকৰিম তাৰপিছত এজন ওপৰৰ লেভেলৰ অফিচাৰ এজনক ফোন কৰি তেওঁ সুধিছে যে আমি এইখন একচেপ্ট কৰিব পাৰিম নেকি তেওঁলোকে কৈছে যে 2022খন আমি একচেপ্ট নকৰোঁ 2023খনে আমি একচেপ্ট কৰিম গতিকে সকলে যিসকলে ইগনোৰ কাৰণে মানে এছাইনমেণ্ট কৰি আছে আপোনালোকে 2022ত যদি আপোনালোকে এনৰোলমেণ্ট হৈছিলে কিন্তু আপোনালোকে এছাইনমেণ্ট ছাবমিট কৰা নাছিলে যদি বৰ্তমান সময়ত এছাইনমেণ্ট ছাবমিট কৰিম বুলি ভাবিছে আপোনালোকে তেনেহ'লে 2023ৰ ছাবমিট কৰিব লাগিব ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দুখন আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰখন 2023খন ছাবমিট কৰিব লাগিব আৰু ছেকেণ্ড ছেমিষ্টাৰখন 2022-23 সেনেকৈ আছে কুৱেশ্যন পেপাৰখনত গতিকে আপোনালোকে তেনেকুৱা কৰিব লাগিব কিন্তু যদি আপোনালোকে 2022 কৰিছে তেনেহ'লে কোনো কাৰণত তেওঁলোকে একচেপ্ট নকৰে আমি নিজে ঘূৰি আহিব লগা হৈছে আমি প্ৰায় 7টা ষ্টুডেণ্ট গৈছিলোঁ আমি একেলগৰ
তেওঁলোকে আমাৰ গোটেই কেইজনকে ঘূৰাই পঠাইছে ফাৰ্ষ্ট সেমিষ্টাৰখন ছেকেণ্ড সেমিষ্টাৰখন তেওঁলোকে একচেপ্ট কৰিছে কিন্তু ফাৰ্ষ্ট সেমিষ্টাৰখন তেওঁলোকে একচেপ্ট কৰা নাই গতিকে আপোনালোকৰ যদি ভুল আছে তেনেহ'লে এতিয়া শুধৰাই লওক যেহেতু 31 তাৰিখ লাষ্ট ডেট আছে এছাইনমেণ্টৰ গতিকে 31 তাৰিখৰ আগত আপোনালোকে ছাবমিট কৰক কুৱেশ্যন পেপাৰ আপোনালোক দেখাই দিছোঁ আপোনালোকে ষ্টিক ফাইল আপোনালোকৰ কোনো প্ৰয়োজন নাই এনেই পইচা খৰচ কৰি ষ্টিক ফাইল কিনা প্ৰয়োজন নাই আপোনালোকে এনেকুৱা কৰি লৈ গ'লে হ'ল মাত্ৰ এইফালে যদি এই যাতে এইটো যাতে পেটবিলাক মানে ছিঙি নাযায় পাতবিলাক মানে সলনি হৈ নাযায় তাতে তাৰ পৰা ইফাল ইফাল যেটো হৈ থাকে গতিকে এইবিলাক যাতে পাতবিলাক যাতে ছিঙি নাযায় তাৰ ব্যৱস্থা কৰিব আপোনালোকে টেপ মাৰে ষ্টেপল মাৰে চিলাই লৈ এইটো আপোনালোকৰ কথা যাতে মানে কাগজবিলাক ছিঙি নাযায় নহলে আপোনালোকৰ মাৰ্ক কমি যাব গতিকে আৰু বহুতে হয়তো ভাবি থাকে যে এছাইনমেণ্ট এইবিলাক বহুত এছাইনমেণ্ট আছে নাচাই কিন্তু এছাইনমেণ্ট চাই আপোনালোকে নিশ্চয় গম পাব আমি তাতে যাওঁতে নিশ্চয় বহুত মানে বহি দেখা পাইছোঁ বহুত কিছুমানত 45 মাৰ্ক আছে কিছুমানত 40 মাৰ্ক আছে কিছুমানত 80 মাৰ্ক আছে কিছুমানত 90 মাৰ্ক আছে গতিকে বহি চাই আপোনালোকে কিন্তু নাভাবিব যে কুৱেশ্যন মানে এছাইনমেণ্ট নাচাই বুলি বহুতে ভাবি থাকে এছাইনমেণ্ট নাচাই ইমান এছাইনমেণ্ট কেনেকৈ চাব বহুতে ভাবি থাকে তেনেকুৱা কিন্তু তেনেকুৱা নহয় আপোনালোকে এছাইনমেণ্ট চাই কিন্তু আমি নিজেই বহি দেখা পাইছোঁ আজি নহয় আমি যোৱাকালি গৈছিলোঁ যিহেতু আমি যোৱাকালি নিশ্চয় নিজেই বহি দেখা পাইছোঁ বহি কিন্তু চাই আপোনালোকৰ এছাইনমেণ্ট চাব নিশ্চয় পৰীক্ষাৰো বহি চাব এছাইনমেণ্ট চাইছোঁ যদিও পৰীক্ষাৰ বহি চাব গতিকে আপোনালোকে যিসকলে এনেই এছাইনমেণ্টটো কৰিম বুলি ভাবিছে তেনেহ'লে অলপ ভালকৈ কৰক নহ'লে কিন্তু মাৰ্ক আপোনালোকে 30-35 পাব আমি কি হয় নাজানো বাৰু আমাৰ পঢ়াটো বাৰু কি হয় গম নাপাব কিন্তু আপোনালোকক এইখিনি জনাইছোঁ যে যিখিনি আপোনালোকক জানিবলগীয়া কথা এইখিনি আপোনালোকক জনাই দিছোঁ ষ্টিক ফাইল কিনাৰ প্ৰয়োজন নাই এনেই পইচা খৰচ কৰি আপোনালোকে এনেকুৱা কৰি লৈ গ'লে হ'ল এনেকুৱাই তেওঁলোকে একচেপ্ট কৰিব ষ্টিক ফাইল তেওঁলোকে একচেপ্ট নকৰে এতিয়া আপোনালোকে এনেই কিনা যাব যদি ষ্টিক ফাইল কিনে গতিকে এইটো ব্যৱস্থা কৰিব